নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই চেনেল জীৱন উদ্দীপনা। অসমীয়াত এষাৰ কথা আছে, পঢ়ে পঢ়ুৱাই ৰুৱে পাণ, এই তিনি নিশ্চিন্তে আন। অৰ্থাৎ এই তিনি কৰ্মত নিয়োজিত ব্যক্তিয়ে অন্য চিন্তা কৰা উচিত নহয়, নহ'লে তেওঁলোক অসফল হোৱাৰ সম্ভাৱনাই বেছি। দৰাচলতে মনোসংযোগ বা কনচেনট্ৰেশ্যন হৈছে বিষয়টোৰ গভীৰলৈ সোমাই যোৱা এক প্ৰচেছ। কনচেনট্ৰেশ্যন যিমানেই গভীৰ হ'ব, সিমানেই আমি বিষয়টো ভালদৰে বুজি পাম, মনত ৰাখিব পাৰিম। আপুনি যদি আশা কৰাৰ ধৰণে সফল হ'ব পৰা নাই, তাৰ মূল কাৰণ হ'ব পাৰে পৰ্যাপ্ত মনোসংযোগ বা একাগ্ৰতাৰ অভাৱ। কিন্তু কনচেনট্ৰেশ্যন এদিনতে গঢ় দিব নোৱাৰি, তাৰ বাবে কনচেনট্ৰেশ্যন প্ৰেক্টিচ কৰিবলগীয়া হয়। কিন্তু দুখৰ কথা, কনচেনট্ৰেশ্যন প্ৰেক্টিচ কৰিবলৈ কোনেও নিশিকায়, আনকি স্কুলতো শিকোৱা নহয়। চিম্পুল, যিটো বস্তু আমি নিশিকোঁ সেইটো আমি কিদৰে আয়ত্ব কৰিব পাৰিম? কিন্তু সুখৰ কথা, কনচেনট্ৰেশ্যন শিকাটো ইম্পচিবল নহয়, বৰং ইট ইজ পচিবল। বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ ডিষ্ট্ৰেকশ্যন হৈছে মোবাইল ন'টিফিকেশ্যন ডিষ্ট্ৰেকশ্যন। কিন্তু আমি জনা দৰকাৰ, এবাৰ মোবাইলটো চেক কৰি পুনৰ আগৰ অৱস্থালৈ ঘূৰি যাবলৈ প্ৰায় 10ৰ পৰা 15 মিনিট সময়ৰ প্ৰয়োজন হয়। তেনে অৱস্থাত মনোসংযোগ কিদৰে সম্ভৱ হ'ব? মোবাইল ন'টিফিকেশ্যন চেক কৰা টেম্পটেশ্যনটো কণ্ট্ৰল কৰাটো কিয় ইমান কঠিন? কাৰণ ই আমাক ডপামিন ৰাছৰ সোৱাদ দিয়ে। ডপামিন হৈছে এক সুখপ্ৰদ ৰাসায়ন, কিন্তু ডপামিনৰ সোৱাদত আমি অভ্যস্ত হৈ গ'লে তাক এৰা যথেষ্ট কঠিন হৈ পৰে, আৰু ই শেষত এডিকশ্যন হিচাপে গঢ় লোৱাটো ইম্পচিবল নহয়। সেয়া সঁচাকৈয়ে এক ভয়াৱহ কথা। এনেদৰে ডিষ্ট্ৰেক্ট হৈ থাকিলে আমি কিদৰে সহজে শিকিব আৰু বুজিব পাৰিম? আহকচোন অকণমান গভীৰলৈ সোমাই যাওঁ। আমাৰ মগজুত 4 প্ৰকাৰৰ তৰংগই অহৰহ আমাৰ মানসিক স্থিতি নিৰ্ধাৰণ কৰি আহিছে। এয়া হৈছে বেটা, আলফা, ডেল্টা আৰু থিটা। বেটা ৱেভছ জাগ্ৰত অৱস্থাত, বিশেষকৈ কথা পাতি থাকিলে, আৰু ডেল্টা ৱেভছ গভীৰ নিদ্ৰাৰ সময়ত প্ৰাপ্ত হয়। আনহাতে থিটা ৱেভছ অগভীৰ নিদ্ৰা আৰু ধ্যানৰ সময়ত প্ৰাপ্ত হয়। ই লাৰ্ণিং, প্ৰেক্টিচ, মেমৰি আৰু ক্ৰিয়েটিভিটিৰ বাবে বহুত ইম্পৰ্টেণ্ট। আনহাতে আলফা ৱেভছ কনচেনট্ৰেশ্যন আৰু মেডিটেশ্যনৰ সময়ত নিৰ্গত হয়। ই এক প্ৰকাৰ মগজুৰ জাগ্ৰত অৱস্থাত কৰা বিশ্ৰাম, ডেট ইজ পিয়ৰলি এ ৰিলেক্স এৱেৰনেছ। এই অৱস্থাত মেক্সিমাম কনচেনট্ৰেশ্যন কৰিব পাৰি। সুখৰ কথা, এই আলফা ৱেভছ আমি নিজে বনাই ল'ব পাৰোঁ আৰু তাৰ মাধ্যমেৰে বহু কথা সহজে শিকিব পাৰোঁ। ইয়াৰ বাবে আমি মাইণ্ডফুলনেছ ডেভেলপ কৰাৰ প্ৰয়োজন। মাইণ্ডফুলনেছ হৈছে এক প্ৰকাৰ মেণ্টেল এক্সাৰচাইজ, অৰ্থাৎ মানসিক ব্যায়াম। মাইণ্ডফুল হ'বলৈ মনৰ সচেতনতাক নিয়ন্ত্ৰণ কৰি ৰখা প্ৰয়োজন, অৰ্থাৎ মনটোক অলাগতিয়াল চিন্তাৰ পৰা দূৰত ৰখা। আপুনি সচেতনভাৱে বৰ্তমানত থাকিব পাৰিলে সেয়াই মাইণ্ডফুলনেছ। অৰ্থাৎ মনৰ গতিৰ ওপৰত নিয়ন্ত্ৰণ যিমানেই কৰিব পাৰিব, সিমানেই আপুনি মাইণ্ডফুল হোৱা সম্ভৱ হৈ পৰিব। কাৰণ মনৰ এক লক্ষণ হৈছে ই এটা সময়ত এটা কথাহে ভাবিব পাৰে। সেয়েহে কনচেনট্ৰেশ্যন গঢ় দিবলৈ আপুনি পোনপ্ৰথমে মাল্টিটাস্কিং এভইড কৰিব লাগিব। বৰ্তমান সময়ত মাল্টিটাস্কিং কৰাটো আমাৰ অভ্যাসৰ অংগ হৈ পৰিছে। ইয়াৰ পৰা আপোনাৰ এফিচিয়েঞ্চি কমি যোৱাৰ সম্ভাৱনাহে আছে। দেখিব লাহে লাহে কনচেনট্ৰেশ্যন কৰাটো আপোনাৰ বাবে সহজ হৈ পৰিছে। কনচেনট্ৰেশ্যন গঢ় দিবলৈ আপুনি 2টা সময়ৰ সহায় ল'লে মেক্সিমাম বেনিফিট পাব। প্ৰথমখন সময় হৈছে ৰাতিপুৱা সূৰ্য উদয়ৰ পবিত্ৰ সময়খিনি। এই সময়খিনি ফ্ৰেছ আৰু পিয়'ৰ। এই সময়খিনিত আলফা ৱেভছ প্ৰচুৰ পৰিমাণে থাকে। এই সময়খিনিৰ এটা বেয়া খবৰে আপোনাৰ গোটেই দিনটো নষ্ট কৰি দিবলৈ সক্ষম হয়। বহুতে এই সময়খিনিতে মোবাইলটো হাতত তুলি লয়, অৰ্থাৎ দিনটোৰ প্ৰথম সময়খিনিতে আমি ডিষ্ট্ৰেকশ্যনক আদৰি ল'লোঁ। দ্বিতীয়তে, নিজকে এজন ৰিয়েক্টিভ আৰু ৰেষ্টলেছ ইণ্ডিভিজুৱেল হিচাপে পৰিচয় দাঙি ধৰিলোঁ, ব্যক্তিত্ব গঢ় দিলোঁ। তাৰ ঠাইত ৰাতিপুৱাৰ এই সময়খিনি কোনো ইম্পৰ্টেণ্ট বা ক্ৰিয়েটিভ কামত ব্যৱহাৰ কৰক। পৰিৱৰ্তিত সময়ত আপুনি লক্ষ্য কৰিব যে আপোনাৰ কনচেনট্ৰেশ্যন আৰু ফ'কাছ চকুত লগাকৈ বৃদ্ধি পাইছে। দ্বিতীয় গুৰুত্বপূৰ্ণ সময়কণ হৈছে ৰাতি শুবলৈ যোৱাৰ 1 ঘণ্টা আগৰ সময়খিনি। এই সময়খিনি আপুনি গভীৰ নিদ্ৰাৰ বাবে নিজকে সাজু কৰক। মোবাইল, টিভি আদি গেডজেটছসমূহ সম্পূৰ্ণ বন্ধ কৰক, নতুবা দূৰত ৰাখক। মোবাইলটো চাইলেণ্ট কৰিও ৰাখিব পাৰে। এই গেডজেটছসমূহৰ পৰা নিৰ্গত ব্লু ৰেডিয়েশ্যনে মেলাটনিন নামৰ এবিধ ৰসায়নৰ নিঃসৰণ হ্ৰাস কৰে।
ই আপোনাক গভীৰ টোপনি অহাত বাধা দিয়ে। মনটো শান্ত অৱস্থালৈ নিবৰ বাবে মেডিটেশ্যন আৰু লাইট মিউজিকৰো সহায় ল'ব পাৰে। এই সময়খিনি আপুনি নেক্সট ডে কাৰ্যসূচী তৈয়াৰ কৰাত খৰচ কৰক, যাতে পিছদিনা ৰাতিপুৱা এই বিষয়ে বিশেষ ভাবিব লগা নহয়। মনত ৰাখিব, গভীৰ নিদ্ৰা ক্ৰিয়েটিভিটি আৰু লাৰ্ণিং দুয়োটাৰ বাবে অতি প্ৰয়োজনীয়। কিন্তু কনচেনট্ৰেশ্যন গঢ় দিবলৈ আটাইতকৈ ফলপ্ৰসূ উপায় হৈছে আপোনাৰ পৰিৱেশটো। আপোনাৰ ছাৰাউণ্ডিঙে কৈ দিব পাৰে আপুনি কেনেধৰণৰ ব্যক্তিত্বৰ গৰাকী। সেয়েহে এক ডিষ্ট্ৰেকশ্যন ফ্ৰী জ'ন তৈয়াৰ কৰি ল'ব, যাতে আপোনাৰ কনচেনট্ৰেশ্যন অতি সহজে পিক লেভেল পাব পাৰে। সেই সময়ত আপুনি ফ্ল' জ'নত সহজে প্ৰৱেশ কৰিব পাৰে, য'ত আপোনাৰ পাৰফৰ্মেঞ্চ স্বতঃস্ফূৰ্ত হৈ যায়। নেক্সট ভিডিঅ'টোত আমি ফ্ল' জ'নৰ বিষয়ে বহলাই আলোচনা কৰিম। অনুগ্ৰহ কৰি যদি এতিয়াও আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰে যেন। প্ৰিয় বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট ছেকশ্যনলৈ গৈ জনাব। ভাল পালে লাইক এটা কৰিব নাপাহৰিব।